welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আৰু everyone welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ কমেন্টত জনাব আৰু এতিয়া ইভিনিং টাইম হৈছে জাস্ট চকৰ পৰা আহিলো তো চকত গৈছিলো আইফেলে জাস্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো চকলেট আনিছোঁ তো এইটো খাই লৈ উঠি ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম তো এইটো খাই লওঁ তাৰপিছত আহি আছোঁ আকৌ আৰু মই দুটা বস্তু বনাইছোঁ সেই দুটা আপোনালোকক মই দেখাম সেই আৰু মই দুটা বস্তু বনাইছোঁ সেই দুটাও দেখাম এক্সাম হৈ গ'ল মই যোৱা ব্লগত কৈছিলোঁ এক্সাম হৈ গ'ল আৰু সেইবাবে বস্তু বনাইছোঁ কিছুমান কিন্তু ড্ৰয়িং বনাইছোঁ ড্ৰয়িং বনালেও ড্ৰয়িংখিনি নেদেখাওঁ বাৰু কিন্তু মই দুটা বস্তু বনাইছোঁ সেই দুটাকে দেখাম ঘৰত সজোৱা চাহ খাই আছোঁ চাহ খাই লওঁ ফ্ৰেণ্ডছ তেতিয়া ব্লগটো কণ্টিনিউ কৰা নহয় তো এতিয়া ৰাতি 9টা বাজিল তো আজি আমাৰ তাত স্পেচিয়েল খানা আছে তো আপোনালোকক মই দেখাই আছোঁ কি আছে তো চাই লওক এটা হ'ল বাকী আৰু এটা বনাই আছে সেইটো হোৱাৰ পিছত সেইটোও দেখাম কিন্তু আগতে এইটো চাই লওক দেখাই আছোঁ আৰু দেখা পোৱাৰ পিছত আপোনালোকক মই কৈ আছোঁ এইটো কি বস্তু এয়া কি ধৰিব পাৰিছোঁ নিশ্চয় এয়া হৈছে পোলাও আৰু আজি আমি খাম আপোনালোকক দেখালোঁ এয়া পোলাও আজি খাম আৰু বনাই আছে বিৰিয়ানী আৰু পোলাও খাম তো বিৰিয়ানীখিনি হ'লে আপোনালোকক মই দেখাম তো সেয়াই দাদাও ভিডিঅ'টো এয়া দাদা বিৰিয়ানী বনাই আছে আৰু পোলাওখিনি আমাৰ মায়ে বনাইছে আৰু কেনেকুৱা হৈছে ক'ব দাদাও ভিডিঅ'টো তো ফ্ৰেণ্ডছ এতিয়া বিৰিয়ানীও হৈ গ'ল আপোনালোকক মই দেখাই আছোঁ বেক কেমেৰাৰে ভালকৈ দেখাই আছোঁ এয়া বিৰিয়ানী তো সেয়া আপোনালোকক দেখালোঁ বিৰিয়ানীটো দাদাই বনাইছে আৰু পোলাও মায়ে বনাইছে তো সেয়াই মই আপোনালোকক খোৱাৰ টাইমত লগ পাম দাদাৰ ভিডিঅ'টো তো এয়া আমি খাব ওলাইছোঁ এয়া পোলাও আৰু এয়া বিৰিয়ানী তো খাই লওঁ তাৰপিছত কৈছোঁ টেষ্টটো কেনেকুৱা হৈছে ফ্ৰেণ্ডছ বিৰিয়ানী আৰু পোলাও খালোঁ বহুত টেষ্টি হ'ল আপোনালোকক মই দেখাইছোঁ অলপ কিন্তু বনোৱাটো দেখাব নোৱাৰিলোঁ মায়ে বনাওঁতে মানে ৰুমত আছিলে তথাপিও দাদাই বনাই থাকোঁতে তাতে আছিলোঁ ভিডিঅ' কৰি আছিলোঁ পোলাওৰ কিন্তু দেখুওৱা নহ'ল আৰু পিছত কেতিয়াবা ক'ব লাগে তেতিয়া ৰেচিপিটো ভালকৈ দেখাম আৰু সেয়াই আৰু বহুত টেষ্টি হৈছে আৰু এনেকৈ খাই বহুত ভাল লাগে বহুত দিনৰ মূৰত খালোঁ এনেকৈ চিকেন বিৰিয়ানী আৰু লগত পোলাও আৰু সেয়াই আপোনালোকৰ কাৰ পোলাও আৰু বিৰিয়ানী ফেভৰেট কমেণ্টত জনাব আৰু বিৰিয়ানী আৰু পোলাও দেখাত কেনেকুৱা লাগিছে সেইটো কমেণ্টত জনাব বহুতেই টেষ্টি হৈছে তো আজিৰ ব্লগটো এতিয়া আৰু কণ্টিনিউ নকৰিম চাগে আৰু কাইলৈ কণ্টিনিউ কৰিম আৰু এতিয়া 10টা আজি চলতে মানে বিৰিয়ানীটো পোলাও আগতে বনোৱা হৈছে তাৰপিছত বিৰিয়ানী বনাইছে বিৰিয়ানীটো হৈ গৈছে 9:30 হৈ গৈছে তথাপিও
সিমান মানত হৈছে তো সেইবাবে সোনকালে খাই ল'লোঁ আৰু আপোনাকো মই কৈছিলোঁ দুটা বস্তু দেখাম মই নিজে বনোৱা তো সেই দুটা দেখাম মই এতিয়া যেতিয়া দেখাম বুলি কৈছিলোঁ কিন্তু পাকঘৰত গুচি গ'লোঁ অলপ ৰেডি কৰি দিলোঁ বিৰিয়ানী বনাব আৰু পোলাওটোতো তেতিয়া বনাই আছিল তো সেয়াই আপোনাক মই দেখাই আছোঁ এতিয়া মানে ৱালত লগোৱা আছে খুলি আনি দেখাম আৰু আপোনালোকে টিভিৰ আৱাজ শুনি আছে চাগে বাবুই টিভি চাই আছে তো সেইবাবে অলপ চাউণ্ডটো শুনিব পাৰে তো সেয়াই আপোনালোকক মই দেখাইছোঁ এভৰিৱান যোৱাকালি ব্লগটো কণ্টিনিউ কৰা নহ'ল তো সেইবাবে আজি আকৌ ব্লগটো কণ্টিনিউ কৰিম এতিয়া 9টা বাজিল আৰু মই জাষ্ট গা পা ধুই আহিলোঁ আজি মূৰ ধুলোঁ তো এতিয়া ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰি আছোঁ এয়া 9টা বাজিলে আৰু যোৱাকালি আপোনালোকক কৈছিলোঁ চাগে মই বনোৱা দুটা বস্তু দেখাম কিন্তু যোৱাকালি ৰাতি দেখুওৱা নহ'ল তো আজি দেখাম মই চাই থাকক ভিডিঅ'টো আৰু এতিয়া মই মুখত কিবাকিবি লগাম সেয়াই লগাই লওঁ চাই থাকক ভিডিঅ'টো শেষ হ'লে স্কিপ নকৰাকৈ ফ্ৰেণ্ডছ মই মুখত ক্ৰীম চিম লগাই ল'লোঁ আৰু লিপ বামো লগাইছোঁ তো আপোনালোকক অলপ দেখালোঁ আৰু এতিয়া মই মূৰটো ধুইছিলোঁ তো এতিয়া অলপ শুকাই আপোনালোকক লগ পাই আছোঁ তো ফ্ৰেণ্ডছ আজি ব্লগটো ইমানতে শেষ কৰোঁ নেক্সট ব্লগত লগ পাম আৰু এই দুটা মই বনাইছোঁ আৰু এটা বনাই আছোঁ আধৰুৱা হৈ আছে তো সেইটো পিছত হ'লে দেখাম ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিম বাই বাই ফ্ৰেণ্ড